হেল্ল' বন্ধুসকল, স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল A to Z আছামিছৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে মাংস খাই কেনে পায় কমেণ্টত জনাব। আৰু স্ক্ৰীণত দেখি থকা এই মানুহজনক হয়তো সকলোৱে চিনি পায়, যাৰ নাম হিমাংশু প্ৰসাদ দাস। আৰু তেখেতে অৰ্থাৎ হিমাংশু প্ৰসাদ দাসে 21 জুন তাৰিখে সকলোকে নগাঁও পুথিভঁৰাললৈ নিমন্ত্ৰণ জনাইছে। মাংস চাবৰ বাবে, খাবৰ বাবে নহয়। মাংস হৈছে এখনি নাটক, হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে এখনি সুন্দৰ নাটক মাংস। আৰু তেখেতৰ মুখে কি কয় ভালদৰে শুনি লোৱা আহকচোন। মাংস হ'ব। মাংস শুনি আছো। কি মাংস শুনি আছো? মাংস এইটো কি মাংস? নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস। 21 জুন তাৰিখে আমি নগাঁৱলৈকে গৈ আছো। মাংস মাংস বুলি ক'লে আপোনাৰ মোৰ মনত অহা যি চেতৰা, তাৰ বিপৰীতে এখন নাটক। মাংস পিছে খাবলৈ নহয়, মাংস চাবলৈহে। লোকক দিব ওলাইছো এটি ভাল খবৰ। অহা 21 জুন তাৰিখে আমি নগাঁৱলৈকে গৈ আছো। নগাঁও জিলা পুথিভঁৰালত আমি মঞ্চস্থ কৰিম আমাৰ নতুন নাটক মাংস। অপু ভৰদ্বাজৰ এটা গল্পৰ আধাৰত গুৱেৰনিকে প্ৰস্তুত কৰা এই নাটকখন ইতিমধ্যে আমৰাংগা মিৰ্জা আৰু গুৱাহাটী ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হৈ গৈছে। দৰ্শকে ব্যাপক সঁহাৰিৰে এই নাটকখনক আদৰি লৈছে। আমি আশা কৰিছো যে নগাঁও জিলা পুথিভঁৰালতো নগাঁৱৰ নাট্যপ্ৰেমী ৰাইজে এই নাটকখন চাবলৈ আহিব আৰু আমাক উৎসাহিত কৰিব। নগাঁও জিলা বাৰ্তাজীৱী সংঘ আৰু নগাঁও ইলেক্ট্ৰনিক মিডিয়াৰ সহযোগত এই যে আয়োজন চলিছে বিষ্ণু ৰাভা দিৱস উপলক্ষে, তাৰ লগতে সংগতি ৰাখি এই নাটকৰ অনুষ্ঠানটো নাটক আৰম্ভ হ'ব ঠিক সন্ধিয়া 7 বজাত জিলা পুথিভঁৰালত। আহক, সেইদিনা লগ পাম আৰু একেলগে উপভোগ কৰিম আমি মাংস।